আচৰিত বন্ধু পাৰ্ট 2 চাওকচোন। নমস্কাৰ, আকৌ এবাৰ এডুকেশ্যন ইনফৰমেশ্যন হস্পিটেলৰ মই হৰ্ষিত গৌতম শৰ্মা আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আচৰিত বন্ধু পাৰ্ট 2 মানে এটা যে মই ভূতৰ যে কিবা ভূত আছে নাই এটা ভিডিঅ' যে বনাইছিলোঁ, সেইটো আচৰিত বন্ধু পাৰ্ট 1 আছিল আৰু এইটো হ'ল আচৰিত বন্ধু পাৰ্ট 2। আৰু ইয়াতে আমি প্ৰমাণ কৰি দেখাম যে কেনেকৈ আদিম মানৱে চাউল, যিটো চাউল আমি পাওঁ ধানৰ পৰা চাউল ওলাই পৰাই খোৱাৰ প্ৰথাটো ভাত, সেইটো কেনেকৈ আৰম্ভ কৰিছিল সেইটো বিষয়ে আজি আমি ক'ম। তো আৰম্ভ কৰোঁ আজিৰ আমাৰ আচৰিত বন্ধু পাৰ্ট 2। প্ৰথমতে কি হৈছিল, সেইটো খোৱাৰ জেগা দিনে দিনে চেঞ্জ হৈ থাকে। আজি ধৰক এটা হাবিত শুইছে, কালি ধৰক এটা পানীৰ মাজতে শুব লাগে, আজি ধৰক এটা খালি এটা মৰুভূমিত শুইছে, আজি ধৰক মৰুভূমি চৰুভূমি যায় না, আজি ধৰক মৰুভূমিত শুইছে, কালি ধৰক এটা জংঘলত শুব লাগে, সেনেকুৱা হৈছিল। তো গতিকে মানুহে এনেকৈ খোৱাৰ জেগা, ভাল খোৱাৰ জেগা পাবলৈ যথেষ্ট যায়। আৰু এদিন কি হ'ল, সেই মানুহজন এনেকুৱা এটা জেগাত গ'ল য'ত যিটো ধান যে থাকে সেই ধানৰ খেৰ হৈছিল। যেতিয়া ধানটো শুকাই যায় তেতিয়া তাক খেৰ বুলি কয়। আৰু সেই খেৰটো চুলে, বা এইটোতো খোৱাৰ কাৰণে ভাল, তো সেনেকৈ খোৱাৰ কাৰণে ভাল সিহঁতক সেই খেৰটো লাগিল। তাৰপিছত খোলে, দেখা পাল যে সৰু সৰু সেই ধান যে সেনেকুৱা থাকে। সিহঁতে ভাবিলে যে এইটো কিবা পোক বুলি ভাবিছে সিহঁতে। আৰু এই পোক বুলি ভাবাৰ কাৰণে সিহঁতে নুচুলে তাক, মানে তাৰ পৰা ছাইড হ'ল অলপমান, বেলেগ সেইবিলাক ছাইড কৰি কিনে ফুল পায়। তাৰে পিছত সিহঁতক সেই জেগাটো ইমানেই ভাল লাগে যে তাতে যেতিয়া সেই ধানবোৰক কোনে খাব আহিছিল জানে? চৰাইয়ে আৰু ছাগলী, সেনেকুৱা বহুত জীৱ জন্তুৱে সেই ধানবোৰক খাব আহিছিল। আৰু সেই ধানবোৰক খাব অহা দেখি সিহঁতে বোৱাটো বহুত জীৱ জন্তু আহে মাৰো বুলি স্বীকাৰ কৰি সেনেকৈ খাইছিল। সেই জেগাটো সিহঁতক ইমানেই ভাল লাগিল যে তাৰ পৰাই সিহঁতে তাতে সদায় থাকিব বিচাৰিছিল। আৰু এদিন কি হ'ল, এদিন যেতিয়া ধানবোৰ তো সেনেকৈ মানুহে ৰুৱা নাছিল, তো এদিন কি হ'ল, তাৰ পৰা এটা ধান গজিব ধৰিলে। সেই ধানবোৰ গ'ল, এই খেৰবোৰ তেতিয়া গিছিল, যেতিয়া ধান গজিব ধৰে তেতিয়া তাৰ পৰা কি হ'ল, ধান গজিব ধৰে। আৰু সেই ধান গজিব ধৰাতে কি হ'ল, সিহঁতে এইটো কি গজি আছে বুলি ভাবিলে। তাৰপিছত অলপ দিনৰ পাছত চাই যে তাতে কি হ'ল, তাৰপিছত সিহঁতে জানিলে যে এইটো এটা খোৱা বস্তু হ'ব পাৰে। আৰু সিহঁতে এদিন তাক ওলালে, তাৰপিছত বগা আৰু সেই বগা চোৰ কাৰণে ভাল আছে চোন, খাই বুলি কিবা পকা সোমাই গ'ল, হাতটো লেতেৰা পকা সোমাই গ'ল। তো সেই ধানটোৰ চাউলটো এনেকৈ খাই দিল, সেই বস্তুটো খাই দিল। তাৰ খোৱাৰ পিছত ভাল আছে, খোৱাৰ পিছত এদিন সিহঁতৰ কি হ'ল, তাতে গোটেই যিটো ধান থৈছিল সেইখিনি জেগাত কি হ'ল, জুই লাগি গ'ল। জুই লগাৰ পিছত সিহঁতে জানিছিল যে জুইক পানী দি সেইটো মাৰিব লাগে। তো সেই জুই লাগিল, সিহঁতে পানী আনিছে, ওচৰতে এটা পুখুৰী আছিল, তাৰ পৰা পানী আনি পেলাই দিল জুইত পেলাই পিছত সেই বস্তুটো অলপ ভাতৰ দৰে লাগিল, একদম পূৰা ভাতৰ দৰে হোৱা নাছিল, একদম অলপ ভাতৰ দৰে লাগিল। সেইটো অলপচোন মানে অলপমান টান থাকে যে চাউলটো, সেইটো পাতটো অলপমান টান নাছিল। তো সেই টান নথকাৰ কাৰণে সিহঁতে সেইটো খাই দিলে। তাৰপিছত ভাল টেষ্টি বুলি কৈ পেলাই সদায় সিহঁতে সেনেকৈ তাতে জুই লগাই দিয়ে আৰু সেইটো কৰে। তাৰপিছত এদিন আৱিষ্কাৰ হ'ল পাত্ৰত সিহঁতে সেই বস্তুটো থ'লে আৰু তাৰ ওপৰত পানী দিলে আৰু জুইত সিহঁতে সেই বস্তুবোৰ বনালে। এনেকৈ আৱিষ্কাৰ হৈছিল ভাতৰ। মই হৰ্ষিত গৌতম শৰ্মা, এডুকেশ্যন ইনফৰমেশ্যন হৰ্ষিতৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ।